हानि जेंनानि सायाव बिबानगिरिफोरखौ लानानै गोनांथारै सावरायदों मावफुं सोद्रोमा रनजित बसुमतारिया। रायजो राजानि जानानै खामानि मावनो ओंखारबोनाय बिटिआर सरकारा बे समाव हानि जेंनाखौ लानानै गोनांथार होगासिनो। दिनै बे आयदानि सायावनो सावरायनाय मावबादायाव बाहागो लादों मावफुं सोद्रोमा रनजित बसुमतारिजों लोगोसेनो गोबां गोजौ थाखोनि बिबानगिरिफ्रा। सावरायनायनि उनाव मावफुं सोद्रोमा रनजित बसुमतारिया रोखा बुंदों बिटिआरआव हा बायनो फाननोब्ला बे सुबुङा बिटिआरनि थागिबि जानांगोन। बेनि अनगायैबो 1977 नि लेगेसि डाटाखौ बे सुबुङा दिन्थिनांगोन। बेरेखा राजखान्थि दोलो बिपिएफखौ थांखिनानै बिथाङा बुंबावदों बिपिएफआ जायखिजाया आयदाखौ लानानै राजखान्थि गेलेयो। आथिखालनि सरकारा हारिनि सार्थआव जेबो राजखान्थि खालामा होननानै मावफुं सोद्रोमा रनजित बसुमतारिया खौरांगिरिनि सिगाङाव बुंथियो। मावफुं सोद्रोमा रनजित बसुमतारिया दिनै सावरायनायनि सायाव खौरांगिरिनि गेजेरजों मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। লগৰ কথাটো পৰ্যালোচনাৰ কথা আহিবই নোৱাৰে, সেইটোতো আইন লিখাই আছে, আমি লিখা নহয়। 1886 আইনতে লিখা আছে লেণ্ড একটে। এটা কথা স্পষ্ট, বিপিএফৰ দিনত আমাৰ বড়োলেণ্ড মুভমেণ্টটো, আপচু মুভমেণ্টটো, এনডিপি, বিএলটি যিমানেই মুভমেণ্ট হওক কিয়, সেই মুভমেণ্টটো মাটিৰ কাৰণে হ'ল। বড়ো অনাবড়ো যে পলিটিকেল পাৰ্টি সৃষ্টি হ'ল সেইটো মাটিৰ কাৰণে হৈছে। গতিকে আমি ভাৰতীয় নাগৰিক হিচাপে, বিটিআৰত বসবাস কৰা হিচাপে এটা কথা স্পষ্টকৈ জানি ল'ব লাগিব, আপুনি এজন ভাৰতীয় নাগৰিক হিচাপে অসমৰ 1971 যি লিগেচি ডাটা সেইটো প্ৰুভ কৰিবই লাগিব। 2 নম্বৰটো হ'ল ইনচাইড দ্য টেৰিটৰিয়েল কাউন্সিল ৰিজন অফ দিছ আৱাৰ বড়োলেণ্ড এৰিয়া আমাৰ 19টা বেল এণ্ড ব্লক আছে। সেই 19টা বেল এণ্ড ব্লকত বহুতে কয় আমাক মানে ট্ৰাইবেল বেল এণ্ড ব্লকত মাটি কিনা বেচা নিদিয়ে বুলি। আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লকত আপুনি যদি মাটি কিনিব বিচাৰিছে, আপুনি ট্ৰাইবেল বেল এণ্ড ব্লকত ট্ৰাইবেল বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই থাকিব লাগিব। তেতিয়াহে বেল এণ্ড ব্লকত আপুনি মাটিৰ অধিকাৰটো পাব। আপুনি বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছৰ পৰা তাত যদি মাটি কিনিব বিচাৰিছে, সেইটোতো মই কোৱা কথা নহয়, কোনোবা ব্যক্তিয়ে চৰকাৰে কোৱা কথা নহয়, আইনে নকয় সেইটো। 2 নম্বৰটো হ'ল আপুনি যদি বিটিআৰত মাটি কিনিব বিচাৰিছে আউটছাইড ট্ৰাইবেল বেল এণ্ড ব্লক, ইনচাইড ট্ৰাইবেল বেল এণ্ড ব্লক আপুনি তাৰ যদি বাসিন্দা হয় ক্ৰিয়েশ্যনৰ আগৰ পৰাই, সেইটোতো ক'বলগীয়া কথাই নাই। বাহিৰত 19টা বেল এণ্ড ব্লকৰ বাহিৰত ইনচাইড দ্য টেৰিটৰিয়েল ৰিজন আপুনি যদি মাটি কিনা বেচা কৰিব বিচাৰিছে, আপুনি বিটিআৰৰ বাসিন্দা হ'ব লাগিব। যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ দিনাখন যিটো আমাৰ ছেকেণ্ড বড়ো একৰ্ড হৈছিলে, সেই বড়ো একৰ্ড মৰ্মে আপুনি বনাফাইড হ'ব লাগিব। কিন্তু বনাফাইড হ'ল বোলে যে আপুনি মাটি পাব সেইটো নহয়, কিয়নো 1971 লিগেচি ডেটাটো লাগিব। সেইবোৰ জানি বুজি আমি একচুৱেলি কামটো কৰি আছোঁ। আৰু ইলিগেলি আমি কাকো ইয়াত মানে মাটি দিম সেই কথাটো নহয়, লিগেলিও কাকবা অধিকাৰৰ পৰা বঞ্চিত কৰিম সেইটো নহয়। যাক লৈ পেলাই কোনোবা দাস টাইটেলৰ কি দাস জানো পাপত গজা এজন ব্যক্তিয়ে অনাবড়ো সংগঠন কৰিলে, যাক আমি ভাবোঁ সেইটো আমাৰ বিপিএফৰ বি টিম। আৰু বিপিএফটো গেম খেলেই প্ৰত্যেক মুহূৰ্তত যিকোনো মানে পৰ্যায়লৈকে তেওঁলোকে গৈ পেলাই তেওঁলোকৰ সুবিধাটো আদায় কৰিব বিচাৰে। আমাৰ চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত জাতিৰ নামত মাটিৰ নামত পলিটিক্স কৰিব বিচৰা নাই, এইবোৰ সমস্যা সমাধান কৰিবহে বিচাৰিছে। চাওক, আমি BTCত আমাৰ 35 লক্ষ ভাৰতীয় যিসকল বসবাস কৰি আছে, মাটিক লৈ পেলাই যোৱা 17 বছৰে বিপিএফে বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি কৰিলে আৰু আমাৰ সমাজখন মানে বিশৃংখলাৰে পৰিচালনা কৰি তেওঁলোকে জয় ময়কে শাসন কৰিলে। কেৱল মাত্ৰ তেওঁলোকৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁলোকে কাম কৰিছিলে। কোনো এজন ব্যক্তিক আমাৰ ভাৰতীয় নাগৰিক হিচাপে আমাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰটো নিদি তেওঁলোকে জনসাধাৰণক বঞ্চিত কৰি ৰাখিছিলে। আমি আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL, BJP, GSP চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে বহুত কথা শুনে যে মণ্ডলসকলে কাম বন ভালকৈ নকৰে, চাৰ্কল অফিচাৰসকলে গাফিলতি কৰে,
আমাৰ ছেক্ৰেটেৰিয়েট অফিচত ফাইলবোৰ মানে মুভ নহয়, এনেকুৱা কথাবোৰ লৈ পেলাই আমাৰ মাজত জনসাধাৰণৰ পৰা তেনেকৈ বিভিন্ন ধৰণৰ কথা আহে, কমপ্লেইন আহে। সেইবোৰকে লৈ পেলাই আমি কেনেকৈ ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ, ৰাইজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰোঁ, সেইটো পৰিকল্পনাৰে আমি বহুত দিনৰ পৰা ষ্টাডি কৰি আছিলোঁ। আৰু আজি আমি মাটিৰ বিষয়ে অফিচাৰসকলক লৈ পেলাই ইনক্লুডিং দ্য ছেক্ৰেটেৰী, মানে ওপৰলৈকে তলৰ পৰা ছেক্ৰেটেৰীলৈকে আমি কৰ্মশালা পাতিছে। সেই কৰ্মশালাৰ থ্ৰুৱেদি আমি গ্ৰুপ ডিছকাশ্যন দিছোঁ, কেনেকৈ আমি মাটিৰ সমস্যাটো সমাধান কৰিব পাৰোঁ। কিয়নো মাটিক লৈ পেলাই যদি কি BTCত বহুত ব্যক্তিয়ে পলিটিক্স কৰি আছে, সেই মাটিটো পাৰ্মানেণ্টলি আমি সলিউশ্যন কৰিব বিচাৰিছোঁ। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट स्ट्रीमाव 11 थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।